মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল वेलकम बैक माय यूट्यूब चैनल अर्पणा ब्लॉग आशा करूँ आपनालोक सकलो भाले आछे और पोनप्रथमे सकलोলৈকে भोगाली बिहु हियाफर उलग जासिलो लगते आज मोर बार्थडे है तो सबै आशीर्वाद करिब आरो जेन जा बছৰ जेन जेनेके पार हल ए बছৰটো जेन मुक माने भालके जाय आरो बोलकसोन আজি আমাৰ उरुका की आयोजन करूँ आपनालोकको देखाऊ की बनाम की करिम एटू जे आपनालोके चाइ থাকিব ভিডিওটো স্কিপ নকৰিব তেনেহলে বলক ভিডিওটো আৰম্ভ কৰো আৰু এয়া আজি আমাৰ খানা গাহৰি মাংস ইয়াত আছে 2 কিলো আৰু এতিয়া মই এখিনি গৰম পানী ধুই মেলি লম আৰু 50% এক্সট্ৰা কৰি থম হেখিনি কৰিম মানে খৰিকা দিবলে তাতে পুৰা 50% মানে বইল কৰি লম আৰু ধুনিয়াকে আৰু এফালে গাহৰি মাংসখিনি পুৰা 50% বইল কৰি ললো আৰু বইল কৰি ইয়াত যি মছলা লাগে মছলাখিনি দি মিলি ললো তেতিয়া মানে খৰিকা দিয়া মাংসটো খাই টেষ্ট লাগে আৰু এফালে মাছ পুৰিছো এফালে বিলাহী আৰু এফালে গাহৰি মাংস দেখিছেনে কি ধুনিয়াকে সিজি আছে আৰু এফালে পুৰা তেল ওলাই আছে পুৰা আৰু আমি এতিয়া এফালে জুইহালে নিকে মানে বহি আছো আৰু এফালে পাপাই গাহৰি মাংস দিছে এফালে পাপা দেখাই দিও লাগি দিও এইফালে গাহৰি মাংস খৰিকা দিছে আৰু এইফালে কৰি মাছ পিটিকা এখিনি মাছ আৰু এইফালে আছে বিলাহী এক্সট্ৰাকে পিটিকা কৰিম আৰু এইফালে আছে বেগেনা পিটিকা কৰিম আৰু এইখিনি অলপ মানে পিয়াজ কাটিম আৰু গাহৰি মাংস কাটিবলৈ আৰু ইয়া ভাইটি আমাৰ গাহৰি মাংস বেৰাই আছে এতিয়া তাৰপাছত আৰু এইটো চাইডে আছে এইখিনি কিমা এইখিনি কচু পিটিকাটো দি থৈছে কচু পিটিকা কৰি আৰু সেইফালে আছে আলু আৰু বহুত আছে দেখাম আৰু কিমান মানে পিটিকা বনাম মই দেখাই আছো আপোনালোকে ভিডিওটো চাই থাকক আৰু এইফালে আমাৰ গাহৰি মাংস খৰিকা দিয়া হৈ গ'ল ৰেডি আৰু আমি এতিয়া খাই লওঁ আৰু এইফালে মোৰ ননভেজ পিটিকা ৰেডি আৰু মই কি বনাইছোঁ কৈছোঁ এইখিনি হৈছে বেগেনা পিটিকা এইখিনি হৈছে তিতা কেৰেলা বেগেনা আলু পিটিকা আৰু এইখিনি হৈছে বিলাহী পুৰি পিনে পিটিকা বনাইছোঁ আৰু এইফালে আছে মাছ পিটিকা আৰু এইফালে আছে মাছৰ মাথা এনেকৈ আদা নহৰু দি পিনে পিটিকা বনাইছোঁ আৰু এইফালে আছে কচু পিটিকা এইফালে আছে আলু পিটিকা আৰু এইফালে আছে পুলি লাই শাকৰ লগত মাছ পিটিকা আৰু এইফালে আছে কাঠআলু পিটিকা আৰু এয়া আজি মই পিটিকা থালিখন কমচে কম 9 বিধ পিটিকা বনাইছোঁ আৰু এইফালে পাপাই বনাই আছে গাহৰি মাংস আৰু পুৰা গেমত লাগি আছে ঠাণ্ডাও লগা নাই ঠাণ্ডা লগা নাই পাপাই মাংস বনাই আছে দেখাই আছে এয়া গাহৰি মাংস ভাজি আছে আৰু এতিয়া চব্জি দিবলৈ আছে বহুত এতিয়া মাত্ৰ ভাজি আছে আৰু এইফালে মায়ে বিহু বুলি হাঁহ চলি আছে এইফালে হাঁহ আৰু তাৰ লগত আছে গাহৰি মাংস খৰিকা দিয়া আৰু এয়া হৈ গ'ল আমাৰ গাহৰি মাংস ৰেডি আৰু আমি ইয়াত দিছোঁ গাহৰি মাংস আলু আৰু অমিতা দিছোঁ খাবলৈ টেষ্ট কৰি চাইছিলোঁ এয়া গাহৰি মাংস ইমান একো মছলা দিয়া নাই কাৰণ পাপাই ইমান মছলা খাই বেয়া পায় সেইকাৰণে পাপাই নিজেই বনাইছে সেইকাৰণে আৰু এতিয়া আমাৰ ভাত খাবলৈ হৈ গ'ল এইফালে মায়ে মাৰি আছে আৰু এইটোতো খায়ে আছে পাপাও খাই আছে এতিয়া আমাৰ খাবলৈ হৈ গ'ল আমি খাই লওঁ আমাৰ আজি লুকায়ে আৰু আপোনালোকৰ চাগেতো পুৰা ধুমধামেই কৰিছে কাৰণ গাঁৱৰ ঘৰত আৰু পুৰা ধুমধামেই হয় যিহেতু আমি ইয়াত যেতিয়া কোৱাৰ্টাৰত সেইকাৰণে আৰু নিজৰ ফেমিলিকেইটা লৈ আৰু এয়াই আৰু তেনেকৈ আৰু উৰুকা আয়োজন কৰিছোঁ গা পা ধুই মেলি ধূপ ধূনা জ্বলাই মেলি ৰেডি হ'লোঁ আৰু এতিয়া মই বস্তু এটা খাম কি বস্তু খাম আপোনালোকক দেখুৱাই আছোঁ আৰু চাগে সকলোৱে চাগে খালেই চাগে আৰু সকলোৱে খায় কাৰণ সেইটো মানে কিবা মেজি তলত বহি পিনে খায় সকলোৱে তো দেখুৱাই আছোঁ কিনো বস্তু আছে আপোনালোকে গম পাইছে তথাপিও মই দেখুৱাওঁ আৰু এয়া হ'ল কাঠআলু আজিৰ দিনটোত কাঠআলু খাব লাগে বুলি কয় আৰু সেইকাৰণে আজিৰ দিনটোত চবেই মানে কিবা কাৰণে খাব লাগে নাজানো কি কাৰণে খাব লাগে আৰু সেইকাৰণে মায়ে এয়া কাঠআলু বইল কৰি দিছে আৰু তাৰ লগত আছে এয়া নিমকি আছে তাৰপাছত আছে তিলৰ লাড়ু নাৰিকল লাড়ু পিঠা আছে আৰু এফালে ৰসগোল্লা আছে আৰু তাৰ লগত লৈছোঁ গাখীৰ কাৰণ মই চাহ নাখাওঁ আৰু মই গাখীৰ খাই ইমান ভাল নাপাওঁ তথাপি মায়ে কৈছে আজি বোলে কাঠআলু আৰু বোলে গাখীৰ খাব লাগে তো সেইকাৰণে খাই লওঁ আৰু মই
আৰু চবেই চাহ তাহ খাই মেলি ৰেডি হ'লোঁ। তাৰপিছত আৰু এতিয়া আমাৰ মানে যি বিহু বুলি মানে যি পৰম্পৰাগত এইটো নিয়ম আছে, তো এটা নিয়ম কৰিব লাগিব। তো তেওঁলোকে আপোনালোকক দেখুৱাম বাৰু আমি নিয়ম মানে কেনেকৈ আমি কি নিয়ম কৰোঁ। তো ব'লক তেনেহ'লে। এয়া আমাৰ চুকত শলিতা জ্বলাইছে, এইফালে পৰা চুকত চাকি দিছে, আৰু এতিয়া আমি খাই মেলি লওঁ আৰু। ঐ মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। হ'লোঁ তাৰপিছত আৰু এতিয়া ভোকো লাগিছে, আৰু টাইমো হ'ল কমচে কম এতিয়া নিয়ম কৰি মেলি আজৰি হৈছে মানে 12টা বাজিলে। তো সেইকাৰণে এতিয়া ভোক লাগিছে, ভাত খাই মেলি লওঁ। আৰু ভিডিঅ'টো কালিয়ে ষ্টাৰ্ট কৰা, সেইকাৰণে ভিডিঅ'টো বহুত দীঘলো হৈ যাব। আৰু সকলোলৈকে ভোগালী বিহু হিয়াফৰ শুভেচ্ছা থাকিল। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহিছোঁ।